আৰু এইটো হৈছে সপাধৰা পাৰ্ট 2 আৰু পাৰ্ট 1 টো যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংকটো দিয়া আছে আপোনালোকে যে পাৰ্ট 1 টো চাব পাৰে আৰু বেছি দেৰি নকৰি আজি ভিডিঅটো আমি আৰম্ভ কৰো আহক সিহঁতক পইচাটো কেনেকৈ ঘূৰাই দিওঁ আজিলৈ যোগাৰে কৰিব পৰা নাই নাই মই এনেকা থাকিলে নহব মালতীক যে কথাখিনি কৈয়ে দিওঁ মালতী আমাৰ ল'ৰাটো সপাধৰা লৈ গলো কি সপাধৰা তুমি কেনেকৈ গম পালা বিকম মানে কি হ'ব খুজিছা বিকম ফোন কৰিছিল মালতী কি ক'লে ফোন কৰি আকৌ ফোন কৰাচোন আকৌ ফোন কৰা মানে ফোন কৰিছিলো সিহঁতে ফোনটো উঠোৱা নাই মালতী আৰু সিহঁতক হেনো 5 লাখ টকা দিলেহে আমাৰ ল'ৰাটো ঘূৰাই দিব কি 5 লাখ টকা মালতী ঐ তই মোৰ সন্তানো নিদি আৰু মোৰ পত্নী মই চাই থাক হাজাৰটা মানুহ ঘূৰি আছে আৰু হাজাৰটা পুলিচ তথাপিও মই কৰিব পৰা নাই আৰু তই মোক কি কৰিবি হা যাই আছো আজি তোৰ ল'ৰাক লৈ ঐ আজি দিনটি ধৰিছিল ল'ৰাটো কি ক'ত গ'ল তাকে লৈ যাব লাগিব হা মই বহুত কিবা কিবি ক'লো মোৰ ল'ৰাটোৰ লগত বা সি কি কৰে হে ভগৱান মোৰ ল'ৰাটোক আৰু পত্নীজনীক ভালকে ৰাখিবা